চুই নিদিবা মোক আহি এবাৰ পাদা পাদা গোন্ধাব। ঐ পুষ্প, তই এয়া কি কৰিছ? কেনেকৈ তই এটা ভৰি দি বহি আছ? কচোন, মোকো শিকাই দে না এইটো যাদু। বৎস, এইটো সৰু পোৱালিৰ খেল নহয় বুজিছ। এইটো যাদু শিকিবলৈ হ'লে তই গৰুৰ পেচাব ডেইলি 1 লিটাৰ খাব লাগিব। চি চি, তই গৰু পেচাব খাৱ? মোক যে তই এইটো যাদু শিকাই দিম বুলি বেঙৰ মাংস খাব দিছিলি, মই 4টা বেঙ খালোঁ, তথাপিও এইটো যাদু শিকিব নোৱাৰিলোঁচোন। বৎস, তহঁতে এবাৰ খালেই নহ'ব, কমচে কম 100 বছৰমান একেৰাহে খাই থাকিব লাগিব। তেতিয়াহে তহঁতে এইটো যাদু কৰিব পাৰিবি। কি কৈছ? তোৰ জানো 100 বছৰ হৈছে, তই এইটো যাদু কৰিব পাৰিছ যেন? বৎস মই তোমাৰ আজু কাকাৰ বয়সৰ মানুহ। মই চুলিত ছানছিল্ক আৰু গডৰেজ লগাওঁ কাৰণেহে মোৰ চুলি ক'লা হৈ আছে, আৰু মই মুখত ফেয়াৰ লাভলী লগাওঁ, সেইকাৰণেহে মই এতিয়াও কুমলীয়া ল'ৰাটোৰ দৰে হৈ আছোঁ। না আমি এইবোৰ নাজানো, আমাক যাদুটো শিকাই দে, নহ'লে লাঠিডাল দেখিছই নহয়, নাভাঙালৈকে পিটি থাকিম। বৎস ধৈৰ্য লাগিব। পুষ্প বাবাৰ দৰে হোৱাটো ইমান সহজ নহয়। মই হ'লো পুষ্প বাবা, মোক সন্মান কৰিবি, নহ'লে জীৱনত একোৰে নাপাওঁ মজা। তহঁতে খাব লাগিব মিঠা নাইকিয়া গজা। হয় নেকি? বৎস, তোমালোকে এটা কাম কৰা, মোৰ এই বাল্টিটোতে গৰুৰ পেচাব আছে, এগিলাচ খাই লোৱা, তেতিয়া এইটো যাদু কৰিবলৈ শক্তি পাবা। তেনেহ'লে এগিলাচ দিয়ক বাবা। অকচু, তয়ো এগিলাচ খাই ল। হ'ব দে, খাম বাৰু। ঠিক আছে বৎস, এতিয়া তোমালোকে যোৱা, মোৰ এতিয়া ধ্যান কৰাৰ টাইম হৈ গৈছে, আৰু কালিলৈ এইটো সময়তে আহিবা। কালি তোমালোকক মই চুক ভেকুলীৰ মাংস খুৱাম দিয়া। ঠিক আছে বাবা, আমি যাওঁ এতিয়া। যা। চুই নিদিবা মোক আহি এবাৰ পাদা পাদা গোন্ধাব, চাই থাকিবি মোক দূৰৰে পৰা, গোন্ধ যেন ওলাব। বন্ধুসকল, আমাৰ এই গানটো শুনি যদি আপোনালোকৰ ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।